নমস্কাৰ মই বংকিম শইকীয়া আজি বহু দিনৰ পৰা এইটো ভিডিঅ' বনাম বুলি মই বনাব পৰা নাছিলোঁ অলপ কামৰ ব্যস্ততাও আছিলে আৰু লগতে মই কনফিউজ হৈ আছিলোঁ যে এইটো ভিডিঅ' মই কেনেকৈ বনাম কি ক'ম মানুহে কেনেকৈ ৰিয়েক্ট কৰিব আৰু কাৰণ লগতে অলপ সেনচিটিভ টপিকো হয় এইটো যোৱা বছৰে মই এটা ভিডিঅ' বনাইছিলোঁ এইটো টপিকৰ ওপৰত যেটো মানুহে অলপমান ভুলকৈ ল'লে বাৰু এতিয়া মই মেইন টপিকটোলৈ যোনটো হৈছে মোৰ ডিভোৰ্স হৈছে নে নাই Yes, মোৰ ডিভোর্স হৈছে আৰু 1.5 বছৰ লাগিলে আমাৰ এই প্ৰসিডিউৰটো কমপ্লিট হ'বলে আৰু 1.5 বছৰ মোৰ কেনেকৈ গোল মই হেতু একচুয়ালি মইহে জানো আৰু লগতে সোশ্যাল মিডিয়াই মোৰ লাইফত বহুত ডাঙৰ ইম্প্যাক্ট এটা পেলালে এইখিনি সময়তে লগতে মোৰ ফ্যামিলিকো আৰু বহুতে কোৱেশ্চন কৰি আছিল যে কেনেকৈ হ'ল কি হ'ল ইমান আইডিয়াল কাপল আছিল ভাল ভিডিঅ' পাইছিলো প্ৰথম কথা মই ক'ব বিচাৰো যে কোনেও ডিভোর্স হ'ব বুলি বা ৰিলেশনশিপটো ব্ৰেক হ'ব বুলি কোনো ৰিলেশনশিপ নকৰে কোনো বিয়া নাপাতে তেনেকৈ মই পাতিছিলো কেতিয়াবা কি হয় দুজন ইন্ডিভিজুৱেল একেলগে এটা ৰাস্তাত একেলগে যাব নোৱাৰে বহুত বস্তু আহি যায় কম্পেটিবিলিটি ফেক্টৰছ আহি যায় যে মই ভাল পোৱা বস্তু তেখেতে ভাল নাপাবও পাৰে বা তেখেতে ভাল পোৱা বস্তু মই ভাল নাপাবও পাৰো আৰু সেইবাবে আমি দুইজনে একেলগে ডিসাইড কৰিলো যে আমি দুইজনে বেলেগ বেলেগকে নিজৰ নিজৰ ৰাস্তাত আগবাঢ়ি যাম আৰু আমি মিউচুৱেলি ডিভোর্স আমি লৈছো মই এটো ক'ব বিচাৰো যে তেওঁ জীৱনত আগবাঢ়ি যাওক যেনেকৈ মই এটো ডিসিশন লৈছো যে মই কাৰণ মোৰ ফ্যামিলি মোৰ লগত জড়িত হৈ আছে মোৰ মাই ফ্যামিলি ইজ কাউন্টিং অন মি মোৰ ঘৰৰ ডাঙৰ ল'ৰা মইতো এটা জায়গাত ৰখি থাকিব নোৱাৰো মই লাইফত আগবাঢ়ি যাব লাগিব কাৰণ মই মোৰ ফ্যামিলিক চাব লাগিব এতিয়া মই মাহঁতৰ লগত বৰ্তমান আছো মই যোৱা 1.5 বছৰ মই অকলে কেনেকৈ আছিলো মই হেতু মই জানো তাৰ পাছত মই মাহঁতলত আহিলো অলপ ষ্টেবল হলো এতিয়া আপোনালোকৰ সন্মুখত এই ভিডিঅ'টো বনাবলৈ সক্ষম হলো আৰু এইটো ভিডিঅ'ৰ আপোনালোকে বহুতে কমেন্ট কৰিব পাৰে মোক ভুল বুজিব পাৰে বহুতে বুজিও পাব বহুতে সকলোকে মই ক'ব বিচাৰো যে এটা ষ্টৰী আপোনালোকে একো ভালকৈ গম নোপোৱাকৈ কাকো জাজ কৰিব নালাগে কাৰণ সেই জাজ কৰাৰ লগত এটা মানুহৰ লগতে এটা ফ্যামিলিকো আপোনালোকে অলপমান টৰ্চাৰ কৰাৰ নিচিনাই হয় যেনেকৈ মোৰ মা বা মোৰ দেউতা অলপমান সেই জাৰ্নিটো হ'ল কিন্তু সকলো ভালকৈ মিউচুৱেলি হৈ গ'ল মই বিচাৰো যে তেখেতো জীৱনত আগবাঢ়ি যাওক তেখেত হ্যাপি থাকক জীৱনত ভাল কৰক আৰু আপোনালোকক কৈছো যে মোৰ এই জাৰ্নিটো এই সময়খিনি ওভাৰকাম কৰিবলৈ আপোনালোকক সহায় কৰক আপোনালোকৰ সহযোগিতা মোৰ বহুত দৰকাৰী তাকে মই ৰিকুৱেষ্ট কৰিছো যে মোক অলপমান হেল্প কৰিব যাতে মই এই জাৰ্নিটো আকৌ ভালকে স্টাৰ্ট কৰিব পাৰো যেহেতু এটা গম পালেই যে মোৰ ডিভোর্স হৈ গ'ল মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ক'লো আৰু প্লিজ আপোনালোকে এইটো বিষয়লৈ মোক প্লিজ কুৱেশ্চন নকৰিব কোনো ধৰণৰ সোশ্যাল মিডিয়াত বিকজ মই এই 1.5 বছৰ ওভাৰকাম কৰিবলৈ বহুত সময় লাগিলে আৰু সেই আকৌ সাইকেলটোত মই যাব নিবিচাৰো সো প্লিজ মই ৰিকুৱেষ্ট কৰিছো আপোনালোকে যাতে এইটো প্ৰশ্ন আকৌ নকৰে আৰু আমাক আশীৰ্বাদ কৰে যাতে আমি দুয়োৰে ৰাস্তাত আগবাঢ়ি যাওঁ থ্যাংক ইউ সো মাচ